Uguri along Karbi Anglong Termas Konsil entry gate below. Labangso a gate along. Entry text kedam taningkan kethom pli angbong. Sika pharagathom pensi and ponbomlo. Lapuson si Pharagathom text kipiyun e supplier atum pen cenglok kacojor colang atum tame text kipiyun e kaningri. আমি ইয়াতে বহুবাৰ আমি ইয়াতে তেওঁলোকৰ লগত কথা পতা আমি যত্ন কৰিছিলোঁ যে আমাৰ কাউন্সিল গেটত এখন ট্ৰাকত এখন ডাম্পাৰত আমি 300 টকাকৈ পাৰ ট্ৰিপ দিব লগা হৈছে। সেই ধৰি লওক যদিহে আমি এটা দিনত 3 ট্ৰিপ বা 5 ট্ৰিপ লগাই দিলে আমি 1500 ৰুপিজটো আমি ডেইলি দি যাব লাগে। তো এইটো এটা বহুত ডাঙৰ এটা আমাৰ এফেক্টেবল হৈছে, কাৰণ এইটো ব্যৱসায়টো ইয়াতে যদি পইচাটো বাঢ়ি যায় আমাৰ কাৰণে খুবেই অসুবিধা হৈছে। আমি ইয়াতে গম পোৱাৰ মতে ইয়াৰ আগতে যিটো নেকি আমি RTI কৰি পেলাই আমি যিখন নেকি চাৰ্ট কাউন্সিলৰ পৰা লৈছিলোঁ তাৰ প্ৰাইচ ট্ৰেকিংটো যিটো আছিলে সেইটো মতে অনলি 10 ৰুপিজ আছিলে, কিন্তু আমি 300 ৰুপিজ বৰ্তমানলৈ আমি পাৰ গাড়ীত আমি উৰি আছোঁ। আৰু সেইটো লৈ পেলাই আমাৰ ধৰক আমাৰ ব্যৱসায়ত বিভিন্ন দিশৰ ফালৰ পৰা আমি লষ্টৰ সন্মুখীন হৈছোঁ। আমি সকলো যিখিনি ছাপ্লাই আছোঁ ইয়াতে আমি 300 টকাকৈ দিয়াৰ কাৰণ পাব পাৰ ট্ৰিপত দিব লগা হোৱাৰ বাবে আমাৰ ব্যৱসায়ত সাংঘাতিক ধৰণৰ হামফাৰ পৰিছে। আৰু আমি 300 টকা দিয়াৰ বাদেও আমি এই যিটো পথ অহা যোৱা হৈ আছে আমাৰ নেলিৰ পৰা অঞ্চললৈ আমি এইখিনি মেক্সিমামখিনি আমি যিখিনি ছাপ্লাই আছোঁ আমি ঠিকাদাৰ আছোঁ সেইখিনি আমি বনাই থাকিব লগা হয়। আমি ৰয়েলটিটো বা এবাৰেই পেইড হয়, যিকোনো বস্তু এটা টেক্সো আমি গাড়ী একবাৰ পেইড কৰা হৈয়ে যায়, কিন্তু আমি যদি ৰাস্তাটোৰ বাবতো আমি পইচাটো খৰচ কৰিব লাগে, কাউন্সিল গেটৰ এণ্ট্ৰি ফিজৰ নামতো যদি এক্সট্ৰাকৈ আকৌ 300 টকা ডেইলি দি যাব লাগে পাৰ ট্ৰিপত, তো গতিকে আমাৰ কাৰণে সাংঘাতিক ধৰণৰ আমাৰ সমস্যা হৈছে। এইটো হেৰি 300 টকা কেতিয়া পাৰ আছিলে? 300 টকাটো এই লাষ্ট যিটো নেকি আমাৰ এই গেটটো এইবাৰ নতুন চেংচন হোৱাৰ তাৰ পৰা আমি 300 টকা জুনৰ 1 তাৰিখ হ'ব নেকি, জুনৰ 1 তাৰিখৰ পৰা আমি লগাইছোঁ। এইটো অৰ্ডাৰটো ক'ত পৰা হেৰি ইছ্যু কৰিছে? এইটো অৰ্ডাৰটো কাউন্সিলৰ পৰা ইছ্যু হৈছে বুলি তেওঁলোকে কৈ আছে, কিন্তু আমিতো যেতিয়া নেকি আমি RTI কৰি পেলাই পাইছোঁ অনলি 10 ৰুপিজহে আছে তাত লিখা। গতিকে আপোনালোকৰ আমি চৰকাৰক আহ্বান জনাইছোঁ যে ইয়াৰ এটা সলিউশ্যন এটা আনি দিব লাগে, যিহেতুকে য'ত নেকি 10 ৰুপিজ আছে তাতে 300 ৰুপিজটো লৈ থকাটো মই বৈধ বুলি মই নাভাবোঁ। ধৰক মানে যদিহে 300 টকা পাৰ ট্ৰিপ এণ্ট্ৰি ফিজেই হয় তেতিয়াহ'লে চাৰ্টখন লগাটো খুবেই প্ৰয়োজন আছিলে, কিন্তু আজি তাৰিখলৈ আমি চাৰ্টখন লগোৱা আমাৰ পৰিলক্ষিত নহ'ব। এখন যদি অলপ অতি শীঘ্ৰে লগায় তেতিয়াহ'লে আমিও ভাবিম যে হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা ফিক্স কৰি দিছে যে 300 টকাই পাৰ 300 টকা এণ্ট্ৰি ফিজটো পাৰ ট্ৰিপ বুলি পেলাই, তেতিয়া আমিও ভাবিলোঁ আন লগে কি ফং দাম Pharagathom di Kita mau Pharagathom. Kita mau bangin elo. An elo di arti kalau mau Pharagathom men Arti ulo. makang man dalan mah Yun so kan thabak lo. Pharagathom yan ha non ta Pharagathom নাম Pharagathom. গেটৰ ওৱানাৰ জনে কৈছে 300 টকা ল'ব কাৰণে। গেটৰ হেৰি অনাৰটো কোনে সিমানছে ক'ত ক'ত ডংকা বুলি জানো। কেতিয়াৰ পৰা এইটো 300 চলি আছে? এই 300 আপোনাৰ 3-4 বছৰ আগৰ পৰা চলি আছে। এই 300 আপোনাৰ 3-4 বছৰ আগৰ পৰা চলি আছে। এই 300 আপোনাৰ 3-4 বছৰ আগৰ পৰা চলি আছে। 3 বছৰ 4 বছৰ